নমস্কাৰ জয় হিন্দ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৰ্শন ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি আপোনালোকৰ কাৰণে এটা অতি ভাল খবৰ আহিল। তো ভাল খবৰটো কি আছে তাৰ ওপৰত আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম। তাৰ আগতে আপোনালোকক কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু লগতে ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। তো বন্ধু বান্ধৱীসকল, ফাইনেলি নৱেম্বৰ মাহটো শুরু হৈ গ'ল। যেহেতু নৱেম্বৰ মাহটো শুরু হৈ গ'ল, তো আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে নৱেম্বৰ মাহৰ শেষৰ ফালত নতুন এডভাৰটাইজমেণ্ট ওলাব আসাম পুলিচৰ। তো তাৰ ওপৰত আপোনালোকক মই আজিৰ ভিডিঅ'টোত কিছুমান তথ্য জনাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আমাৰ যিবিলাক ADRE হওক বা আসাম পুলিচ হওক বা DME হওক, যিবিলাক পদৰ সকলো পদৰ এই ফাইনেল ৰিজাল্টটো দি দিলে। যেহেতু কৈছে যে এই নৱেম্বৰৰ শেষৰ ফালে এই আসাম পুলিচ হওক বা কামাণ্ডো হওক বা SI ABSI UBSI কামাণ্ডো SI এই সকলোবিলাক পদৰ এই নতুন ভেকেঞ্চি মুকলি হ'ব। তো বাকী এই পদৰ খবৰটো নাজানো, কিন্তু আসাম পুলিচ আৰু আসাম কামাণ্ডো SI হোক বা এই কনষ্টেবল কামাণ্ডো হোক, মানে যিকোনো এটাৰ পদৰ বিজ্ঞাপন নতুন ভেকেঞ্চি মুকলি হ'বই, এইটো 100%। এতিয়া আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ যি মিটিঙত জানাখানে এই যিবিলাক এই নতুন কেণ্ডিডেট আছে, ল'ৰা হওক বা ছোৱালী হওক, য'ত আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ যায় তাতো সকলোক এই সুধি থাকে কথাটো যে মামা আসাম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া আহিব বা আসাম কামাণ্ডো কনষ্টেবল যিটো আছে আমাৰ আসাম কামাণ্ডোৰ নতুন ভেকেঞ্চি কেতিয়া আহিব। তো মামাই এটা কথাই কয় যে নৱেম্বৰৰ শেষৰ ফালে মানে নতুন ভেকেঞ্চি ওলাই দিব, আসাম পুলিচ হোক বা কামাণ্ডো হোক। কিন্তু কামাণ্ডো কনষ্টেবল আৰু আমাৰ আসাম পুলিচটো 100% আহিবই, আৰু লগতে কামাণ্ডো কনষ্টেবল বালমান এটা ভেকেঞ্চি আহিব। এইটো মানে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু কৈছে, এইটো মানে 100% চিয়'ৰ ধৰি ল'ব পাৰে যে আসাম পুলিচৰ নতুন ভেকেঞ্চি আৰু কামাণ্ডোৰ নতুন ভেকেঞ্চি আহিব, এইটো 100% চিয়'ৰ। আৰু লগতে আমাৰ যি পোষ্টবিলাকৰ এই ফাইনেল মেৰিট হৈ গ'ল, ফাইনেল চিলেকশ্যন হৈ গ'ল, তেওঁলোকৰ কাৰণেও এটা মানে ভাল খবৰ যে কৈছে তেওঁলোকৰ এপইণ্টমেণ্টবিলাক নৱেম্বৰৰ শেষৰ ফালে আৰু নাইতো এই ডিচেম্বৰৰ প্ৰথমত দি দিব। কিন্তু নৱেম্বৰৰ শেষৰ ফালে এইটোতো মানে 100% চিয়'ৰ নহয়, কিন্তু ডিচেম্বৰত 100% এই আপোনালোকৰ এই এপইণ্টমেণ্টটো দি দিব, এইটো 100% চিয়'ৰ। আৰু লগতে ধন্যবাদ জনাই আছোঁ সকলোক, যিসকল লোকে আমাৰ এই মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এই য'ত লগ পায় তাতেই সুধি থাকে যে মামা নতুন ভেকেঞ্চি কেতিয়া আহিব, আসাম পুলিচ হওক বা আসাম কামাণ্ডো হওক। তেওঁ সকলোকক বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু এটা কথা কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।